কি কম মানে আমার যেফালে দি রাস্তাত যাও সব ফালে ড্রেন কাটি থৈছে রাস্তার একদম একক নাই মানে কোনো ডিসিপ্লিন নাই মানুহৰ রাস্তায় ইয়াতে গাথা ইয়াতে পানী কোনো ফালে দি যাব নোৱাৰো একেবারে আপনার বাসস্ট্যান্ডৰ পৰা মানে যিকেইটা নামঘৰৰ পৰা যিকেইটা আছে কালপাৰ আছে এটাও ঠিক কৰা নাই খালি এনেই বহি থাকে মানুহবিলাক আমাৰ কিমান কষ্ট হয় গাড়ী আটকি যায় মাল লৈ গাড়ী টাইমত দিব নোৱাৰো মানে বহুত কিবা কিবি হয় আমাৰ অসুবিধা কৈছোঁ ৰাস্তাটো সোনকালে ঠিক কৰিব লাগে আপোনালোকে চাইছে যে আমাৰ গাড়ী ফাঁচি গৈছিল এথান এই আমাৰ দাদাকেইটা আছিল লগত দাদাকেইটা ঠেলি কেনে উঠাই দিলাক গাড়ীত সেইটো সোনকালে ঠিক কৰাৰ কাৰণে মই ক'লোঁ এথান আমাৰ গাড়ী অকলে নহয় বহুত গাড়ী ফাঁচি যায় ইয়াতে মানে ঠেলি চেলি আমিও উঠাই দিওঁ এক্সিডেণ্টো হয় বহুত সেইটো বহুত দিন হ'ল মোটামুটি 3 মাহৰ ওপৰত হৈ গ'ল এনেই ৰৈছে ৰাস্তাটো আগতে বেয়া আছিল অলপ ঠিক কৰিছে মানুহ যাব নাই অলপ সুবিধা হৈছে আগতে আৰু বেয়া আছিল ৰাস্তাটো এইটো সোনকালে ঠিক কৰিব লাগে গাড়ীটো এই ৰাস্তাটো আমাৰ ইয়াতে ভাঙাৰ কাৰণে বহুত অসুবিধা হৈছে আমাৰ ইয়াতে মোটামুটি 6টা 7টা স্কুলৰ বাচ্চা যায় আপোনাৰ গোটেই বৰপাৰা ৰোড অঞ্চলৰে মোটামুটি এইটোৱে মেইন ৰাস্তা মিছনৰ পৰা আদি আৰম্ভ কৰি সজনীকান্ত স্কুল আৰু এক্সট্ৰা স্কুল আছে থানা আছে ওচৰত আমাৰতো অহা যোৱা কৰোঁতেতো বিৰাট অসুবিধা ইফালৰ পৰা আমাৰতো গোটেই বজাৰ যাব লাগে ৰাতিপুৱা যাব লাগে এই কেতিয়াবা বহুত মানুহ পৰে সৰু সৰু বাচ্চা স্কুলত যোৱা বাচ্চাবিলাকো পৰে নহ'লে বেলেগ চাইডেদি আপোনাৰ 4 কিলোমিটাৰ 5 কিলোমিটাৰ ঘূৰি আহিব লাগে এইটো নাই এইটো আমি আপোনাৰ মই কৈ আছোঁ সেইটো এদিনা ক'লোঁ এইটো কয় আপোনাৰ এইটো PWৰ আণ্ডাৰ যেতিয়া মই সুধি আছে ৰাতি মই ক'লোঁ কিয় এইটো কৈ আছে পৌৰসভাৰ তো ইয়াক ক'লে পৌৰসভা ইয়াক ক'লে কয় PW এইটো কি কৰিম তাৰমানে পৌৰসভাৰ মানুহ আহিছিলে পৌৰসভাৰ মানুহ আহোঁতে মই ক'লোঁ যে এইটো কিয় ভাঙিলে বৰষুণৰ আগত বাৰিষাৰ আগত কয় এইটো আমাক কৈ লাভ নাই এইটো এই PWDক ক'ব লাগিব PWD হেৰিত জানে তাৰপিছত আমি এনেই নিলিখাকৈ মই এনেই গ'লোঁ আৰু গৈ কিনে তাতে সুধিলোঁ কয় আমাক ইয়াতে কৈ লাভ নাই অফিচাৰক অফিচাৰ আমি ক'ত বিচাৰি পাম আমি সাধাৰণ মানুহ আমি সাধাৰণ মানুহ আমি ক'ত বিচাৰি পাম ঠিকাদাৰ কিবা নাৰ্জাৰী বুলি কৈছিলে কিবা নাৰ্জাৰী কমল নাৰ্জাৰী নে কিবা কৈছিলে তা আমিতো আৰু এইবিলাক নাজানো আমি সৰু সুৰা বেপাৰ এনেকুৱা আমাৰ এই বস্তু এনেইতো 6-7 বছৰ ধৰি আমাৰ গোটেই বৰপাৰা অঞ্চলৰ এই নলা নৰ্দমা চবটো ভাঙাই আপোনালোকে নিজেই চায় আৰু এইটো আজি মোটামুটি 4-5 মাহ হ'ল মেইন জেগা ইয়াতে আমাৰ এইটো আমাৰ বৰপাৰা অঞ্চলৰ মেইন থানাৰ সন্মুখত আৰু এইটো হ'ল আমাৰ বৰপাৰাৰ মেইন জেগা এইটো দুৰ্গা পূজাৰ সময়ত হাজাৰ হাজাৰ লাখে লাখে মানুহ সেই জমা হয় সমবেত হয় কিন্তু এই বছৰ এই পজিশ্যনত থাকিলেতো কিমান মানুহ যে মৰিব এইটো কোনো হেৰি নাই এইটো কৰিব লাগে ঠাণ্ডা মই কি ক'ম আৰু লেহেমীয়া হৈছে আৰু 2 নম্বৰ কথা হ'ল এইটো তৎকালীনভাৱে সোনকালে সেই বস্তুটো কৰিব লাগে আমি শুনামতে ভাবিছোঁ যে এইটো কি কয় দুৰ্গা পূজাৰ আগত বোলে এই কামটো নহয় যে দুৰ্গা পূজাৰ আগত যদি নহয় আজি 6 মাহ 7 মাহ ধৰি আগত কিয় ভাঙিলে আৰু আমাৰ গাঁৱৰ মানুহবিলাকক কিয় হাৰাশাস্তি দিলে গোটেই বৰপাৰা অঞ্চলৰ মানুহবিলাকক কিয় হাৰাশাস্তি দিলে আজি স্কুলত যোগাযোগ বিচ্ছিন্ন হৈ গৈছে আজি স্কুলত নিব লগা হয় আজি এতিয়া এদিন আগত 7টাত ৰাতিপুৱা 7টাত বাচ্চাক স্কুলত নিব লগা হয় 5টাততো উঠাব নোৱাৰে 9টা টাইম ঠিকে আছিলে কিন্তু গৰমৰ কাৰণেহে দিলাক ৰাতিপুৱা 5টাত বাচ্চাক উঠাই কিনে লৈ কঢ়াই দি যাব এইটো ৰাস্তাই মেইন এই আছিল এতিয়া 3 কিলোমিটাৰ 4 কিলোমিটাৰ ঘূৰি কিনে বাচ্চাক নিব লগা হয় আহ্বান মই চৰকাৰ তাতে এটাই কৈছোঁ যে আমাৰ এইটো দুৰ্গা পূজাৰ আগতে যেনেকৈ নহওক এইটো কামটো কৰি দিব লাগে এইটো হেৰি কৰিব মই এইখিনি ক'ব লগা আছিলে